নমস্কাৰ। আজি 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে আমি ৰাষ্ট্ৰীয় সংগীত গাবলৈ আহিছোঁ। Government nearby 200 years. Our leader Mahatma Gandhi and many other fight against the British rule, and India became independence in 1947, 15 August. Today we are all happy celebrating our national festival. We are proud of our country. We will always work hard of जय हिंद जय भारत। स्वतंत्रता दिवस भारत का एक राष्ट्रीय त्योहार है। ये 15 अगस्त को मनाया जाता है। ये हम सभी के लिए बहुत महत्वपूर्ण दिन है। 15 अगस्त 1947 को भारत ब्रिटिश शासन से स्वतंत्र हो गया था। इस दिन हम अपने महान स्वतंत्रता सेनानियों को याद करते हैं। इस दिन राष्ट्रगान गाया जाता है। प्रधानमंत्री जी भारत के लोगों को स्वाधीन करते हैं। इस दिन भारतीय रक्षा सेवाएं परेड आयोजित करते हैं। इस दिन को सभी भारतीय हर्षोल्लास के साथ मनाते हैं। स्वतंत्रता दिवस हमें एकता की शक्ति सिखाती है। जय हिंद जय भारत। थैंक यू। मैं उपस्थित आছোঁ আমাৰ ডক্টৰ জাকিৰ হুছেইন মধ্য ইংৰাজী বিদ্যালয় সন্মুখত আৰু ইয়াত দেখিছে আমাৰ স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হৈছে আৰু সকলোৱে এনেকৈ আমাৰ পতাকা উত্তোলন কৰা এতিয়া সামৰণি সময়খন আৰু এনেকৈ চাওক কিমান ধুনীয়াকৈ ডিচিপ্লিন হ'ল ল'ৰা ছোৱালীসকলে ইয়াত লাইন ধৰিছে আৰু ভাল লাগিছে এটা গ্ৰেট মমেণ্ট আৰু আমাৰ ডক্টৰ জাকিৰ হুছেইন মধ্য ইংৰাজী বিদ্যালয়খনত খুব ধুনীয়া পৰিৱেশ আৰু ল'ৰা ছোৱালীসকলে ইমান সুন্দৰ আৰু ইমান ধুনীয়াকৈ পঢ়া শুনাত উন্নত আৰু এটা মানুহজনী তোমাৰ নামটো কি আছিলে আঞ্জুমা আফৰিন আছে তেখেতে আমাক স্বাধীনতা দিৱস উপলক্ষে ইংলিছত অকণমান বক্তব্য শুনাব আমাক। Good morning everyone, my respected teacher, guardian and my friend, brother and sister. Today is our Independence Day, 15 August. It known all as our India ruled by British government nearby 200 years. Our leader Mahatma Gandhi and many other fight against the British rule, and India became independence in 1947, 15 August. Today we are all happy celebrating our national festival. We are proud of our country. We will always work hard of our country. Jai Hind Jai Bharat. গতিকে চাওক আমাৰ স্কুলখন ভিতৰুৱা যদিও ইয়াত ইমান উন্নত মানৰ ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনাত ধুনীয়া আৰু ইংৰাজীত তেখেতে বক্তব্য দিছে ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এনেকৈ আমাৰ এই ডক্টৰ জাকিৰ হুছেইন মধ্য ইংৰাজী বিদ্যালয়খন উন্নত হওক তাৰে কামনা কৰোঁ আৰু ইয়াত যিসমূহ ল'ৰা ছোৱালীয়ে পঢ়া লিখা কৰি আছে সকলোৱে পঢ়া শুনাত মনোযোগী হ'ব লাগিব। তুমি কোন ক্লাছত পঢ়ি আছা? 9ত 8ত গতিকে পঢ়া শুনা কৰিব লাগিব সকলোৱে পঢ়া শুনা কৰি নিজৰ ভৱিষ্যত কৰিব লাগিব আৰু যিমান আমাৰ উন্নত হ'ব ল'ৰা ছোৱালীসকলে ইংৰাজী হিন্দীত সকলোৱে কথা ক'বলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো ইমান আছিলে যিমান পাৰে শ্বেয়াৰ কৰি আমাৰ অসমবাসীক বুজাই দিয়ক যে ডক্টৰ জাকিৰ হুছেইন মধ্য ইংৰাজী বিদ্যালয়ত ইমান ধুনীয়াকৈ ইংৰাজীত বক্তব্য দিয়া আমাৰ এজনী ছাত্ৰী আছে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।